মই মাৰ্কুছ বসুমতাৰী ইউনাইটেড ট্ৰাইবেল অৰ্গেনাইজেশ্যন অসমৰ হৈ আৰু ইণ্টাৰনেশ্যনেল লেণ্ড কোৱালিশ্যন ILCৰ এছিয়ান ৰিজনেল প্লেটফৰ্মৰ মেম্বাৰ অৰ্গেনাইজেশ্যন হৈ আপোনালোকক এই কোকৰাঝাৰ প্ৰেছ ক্লাবত প্ৰথমে মই আন্তৰিক শুভেচ্ছা যাচিলোঁ। প্ৰথমে মই আমাৰ লগত যে এই প্ৰেছ মিটত উপস্থিত থকা বিষয়ববীয়াসকলক মই ইন্ট্ৰডাকশ্যন কৰিব বিচাৰিছোঁ। প্ৰথমে আছে আমাৰ লগত আজি খনচাই ব্ৰহ্ম, তেখেত আমাৰ ভাইচ প্ৰেচিডেণ্ট হয়, UTOAৰ ভাইচ প্ৰেচিডেণ্ট তেখেত খনচাই ব্ৰহ্ম। তাৰপিছত আমাৰ লগত আছে চিৰাং ডিষ্ট্ৰিক্টৰ প্ৰেচিডেণ্ট আমাৰ বিকাশ বসুমতাৰী, আৰু লগত আছে আমাৰ এডভাইজাৰ আমাৰ খনচা বসুমতাৰী এডভাইজাৰ, আৰু লগত আছে আমাৰ চিৰাং ডিষ্ট্ৰিক্ট UTOAৰ জেনেৰেল ছেক্ৰেটাৰী শৰৎ বসুমতাৰী, আৰু লগত আছে আমাৰ জমুই ব্ৰহ্ম মেম্বাৰ হয়, আৰু আমাৰ মঞ্জিল আৰু আমাৰ হেমন, ইহঁতে আমাৰ মেম্বাৰ। তো আজি আপোনালোকে জানে যে আজিৰ দিনটো আমি ইণ্ডিজিনাছ ডে হিচাপে আমি এই আপোনালোকৰ প্ৰেছ ক্লাবত চেলিব্ৰেশ্যন কৰিলোঁ, আৰু ইয়াৰ লগতে আমি এই ইণ্টাৰনেশ্যনেল ডে চেলিব্ৰেশ্যন কৰাৰ লগে লগে আমি মানে এটা ডকুমেণ্টাৰী বনাইছিলোঁ ইউনেস্কোৰ গাইডলাইন মতে। ইউনেস্কোয়ে আমাক ফাইনেন্সিয়েলি হেল্প কৰিছে, আৰু ইহঁতৰ ডাইৰেকশ্যন মতে মানে 2012 চনত যি নেকি আমাৰ এটা ডাঙৰ ৰাইট হৈছিল, সেই ৰাইটৰ পিছত আমাৰ বড়োসকলে কেনেকৈ বেলেগ সম্প্ৰদায়ৰ লগত পিচ বিল্ডিং কৰিলে, ইয়াকে লৈ আমাৰ খনচাই ব্ৰহ্মৰ নেতৃত্বত এইটো মানে ৰিচাৰ্চ কৰা হ'ল, আৰু লগতে ডকুমেণ্টাৰী এটা বনোৱা হ'ল। আজি দিনৰ 3:30 বজাত ইণ্টাৰনেশ্যনেল ইণ্ডিজিনাছ ডে বেংককত UN-ৰ দ্বাৰা ইউনেস্কোৰ দ্বাৰা আজি উদযাপন কৰিব। তাত এই আমাৰ আজি ডকুমেণ্টাৰী এইটো তাত উদ্ঘাটন কৰিব। আজি এই আমাৰ ডকুমেণ্টাৰীৰ দ্বাৰা গোটেই পৃথিৱীৰ মানুহে বুজি পাব যে বড়োসকল পিচ লাভিং, সেই হিচাপে পিচ লাভিং পিপল, ইণ্ডিজিনাছ পিপল অফ আছাম বুলি মানে গোটেই বিশ্ববাসীত এটা মেছেজটো যাব। ইয়াৰ কাৰণে মই আৰু আমি গোটেই টিমটো ইউনেস্কো তথা আমাৰ খনচাই ব্ৰহ্ম, ইহঁতে বহুত কষ্ট কৰি কামটো কৰিল, ইহঁতক আমি ধন্যবাদ দিছোঁ। লগতে আমি আজিৰ এই আমাৰ পবিত্ৰ দিনত আপোনালোকৰ দ্বাৰা অসম চৰকাৰ, ভাৰত চৰকাৰক আমি দাবী তথা অনুৰোধ জনাব বিচাৰোঁ যে ৰঞ্জন দৈমাৰী, ওৱান অফ দ্য ছিগনেটৰী থাৰ্ড বড়ো পিচ একৰ্ড, তেখেতে এজন ছিগনেটাৰী হৈও আজিও তেখেত জেলত আছে, আৰু লগতে তেখেতৰ লগত 65 ex-NDB মেম্বাৰসকলে এতিয়াও জেলত আছে। আমি চৰকাৰক অনুৰোধ জনাম অতি সোনকালে মানৱতাৰ খাতিৰত জেনেৰেল এমনেষ্টি এই কৰি ক্ষমাদান কৰি জেলৰ পৰা মুক্তি কৰিব দিব লাগে, আৰু লগতে যিসকল ex-NDB থাৰ্ড বড়ো পিচ একৰ্ডক ভাল নাপায়, আকৌ এবাৰ যে জংঘলত গুচি গৈ পেলাই NLFB এটা সংগঠন গঠন কৰিছিলে, সিহঁতে দুমাহমান যাই পেলাই আকৌ চৰকাৰৰ তত্বাৱধানত, চৰকাৰৰ আমন্ত্ৰণত তেখেতসকলে আকৌ আহি পেলাই যেনেকৈ মূল হোটেলে ঘূৰি আহিল, আৰু লগতে তেখেতসকল এতিয়া কেম্পত থাকে, তেখেতৰ ডিজিগনেটেড কেম্পত। কিন্তু অতি দুৰ্ভাগ্যজনক, চৰকাৰে ইহঁতক 2-3 বছৰ হ'ল, কিন্তু চৰকাৰে ইহঁতক আজিলৈকে এবাৰো পিচ টক কাৰণে মাতা নাই। সেয়েহে আমি আপোনালোকৰ দ্বাৰা অনুৰোধ জনাম চৰকাৰক অতি শীঘ্ৰে NLFBৰ লগত পিচ টকটো কৰিব লাগে। আৰু আমি অতি দুখ পাইছোঁ, আৰু আমি মানে পেপাৰে কাগজে দেখিছোঁ যে আৰ্মি চিফ তেখেতক কি দুখত আৰু গ্ৰেপ্তাৰ কৰিলে, যি মানে এটা পিচ প্ৰচেছত আছে। ইয়াকো আমি চৰকাৰক অনুৰোধ জনাম বাধাকো অতি সোনকালে জেলৰ পৰা ওলাব লাগে, মুক্ত কৰিব লাগে। আৰু লগতে আমি আজিৰ এই দিনত আপোনালোকক
আপোনালোকৰ দ্বাৰা চৰকাৰক অনুৰোধ জনাওঁ আৰু দাবী জনাওঁ যে আমাৰ যেনেকৈ আমি ইণ্ডিজিনাছ অসমৰ ভূমিপুত্ৰসকল আমি আমাৰ যদিও BTC অঞ্চলত শান্তি ঘূৰি আহিছে কৈছে তথাপিও আজি আমাৰ ইণ্ডিজিনাছ মানুহসকলক বহুতে অত্যাচাৰ কৰে এইবিলাক চব বন্ধ কৰিব লাগে আপোনালোকে জানেই এই 3 তাৰিখে যি হাবুৰবাৰীৰ ঘটনা হ'ল মাগুৰমাৰীৰ যি ঘটনা হ'ল তাত মানে এজন নন ইণ্ডিজিনাছ মানুহে এজন ইণ্ডিজিনাছ মানুহক যেনেকুৱা মাৰিলে ইয়াক আমি বহুত দুখ পাইছোঁ আৰু গৰিহণা দিছোঁ চৰকাৰক আমি দিনাম জনাওঁ আৰু দাবী জনাওঁ যিসকল কালপ্ৰিট যোনে এই আমাৰ ইণ্ডিজিনাছ মানুহক মাৰিছিল ইহঁতক এট্ৰচিটিছ একত ইহঁতক এৰেষ্ট কৰি পেলাই উপযুক্ত শাস্তি দিব লাগে আইনগতভাৱে ইহঁতক ব্যৱস্থা লৈ শাস্তি দিয়াটো আমি কামনা কৰোঁ তো মই বেছি আৰু নকওঁ এইখিনি কৈ ইয়াতে সামৰিলোঁ गोजोनथाव खौरां बाजाज बाइक सालायनो मोजां मोनग्राफोरनि थाखाय गोजोनथाव खौरां दावहारु अट' एजेन्सिया बाजाज बाइक सालायनो मोजां मोनग्रा रायजो राजाफोरनो होगासिनो दं इन्डिपेन्डेन्ट डेनि थाखाय ल' डाउन पेमेन्ट आरो इजि एक्सचेन्ज अफार 1 आगस्तनिफ्राय 15 आगस्तसिम होगासिनो दं क'क्राझार दावहारु अट' एजेन्सिया आरो क'क्राझार जिल्लानि सिङाव थानाय काराइगाव दतमा आरो बडगावआवबो 3 आगस्टआव फेस्टिभ आउटलेट गोदानै बेखेवनो थांगासिनो दावहारु अट' एजेन्सि बे गोदानै बेखेवनाय ब्रान्च श'रुमआवबो ल' डाउन पेमेन्ट आरो इजि एक्सचेन्ज अफार लानो हागोन बाइक सालायनायाव हमनो थाखाय हेलमेट बेसेन लायालासे बाइगिरिया मोननो हागोन आरो सीट कभार्स बेनि अनगायैबो जाय फाइनान्स लागोन बिथाङा खम डाउन पेमेन्ट होनानै लानो हागोन बायग्रा ग्राहक सुबुंफ्रा दावहारु अट' एजेन्सियाव बाजाज बाइकखौ बायनो सानोब्ला नैबे मबाइल नम्बर 8822018193 आरो 600003999187 आव थोंजों फोनांजाब खालामनो हागोन